নমস্কাৰ স্বাগতম জনাইছো অনিন্দিতা ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে আৰু আমিও ভালে আছো কাৰণে আপোনালোকলৈ ভিডিঅ' এটা আগবঢ়াম বুলি ভাবিছো আৰু আজি আমি যাম মোৰ মা ঘৰত মা মই আৰু হাজবেণ্ড আমি তিনিও যাম আৰু লগতে লৰাটো যাব দেউতা নাযায় দেউতা ঘৰতে থাকিব আৰু তেন্তে বলক আপোনালোককো দেখুৱাম মোৰ মাৰ ঘৰখন কিদৰেনো পাৰ কৰো আজি দিনটো আপোনালোককো দেখুৱাম তেন্তে বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰো ঘৰত তেনেকৈ যোৱা বিশেষ একো কাৰণ নাছিলে কিন্তু ভাইটি মানে কুৰুক্ষেত্ৰ যাব সি তাৰ কিবা খেলৰ প্ৰগ্ৰাম আছে সেয়ে ভাবিলো ময়ো এবাৰ গৈ তাক চাই আহো তাক দেখা দি আহো বা ঠিক নাই বাৰু তাক পাওঁ কি নাপাওঁ লগ ঠিক নাই তথাপিও বলক আপোনালোককো দেখুৱাই থাকিম আৰু এতিয়া আমি আহি আছো আপোনালোককো দেখুৱাই আছো পৰিৱেশটো বেক কেমেৰা কৰি দেখুৱাই দিছো আশা কৰো আপোনালোকে পৰিৱেশটো চাই ভাল পাব কাৰণ এনেকুৱা পৰিৱেশ মোৰো বহুত বেছি ভাল লাগে ভাবিলো আপোনালোকৰো ভাল লাগিব সেইবাবে মই দেখুৱাই দিলো আপোনালোকেও চাই থাকিব আৰু আমি আহি এতিয়া বৰভুকিয়ে পালোহি এয়া বৰভুকিয়ে পাৰ হৈছোঁ আহি আছোঁ আপোনালোকক দেখুৱাম শ্ৰী বিষ্ণু মন্দিৰটো এইটোৱে হৈছে শ্ৰী বিষ্ণু মন্দিৰ আৰু মই আপোনালোকক মই পঢ়া স্কুলখনৰ লগতো চিনাকি কৰাই দিওঁ এইখন হৈছে শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহী এইখনতে মই পঢ়ি মেট্ৰিক পাছ কৰিছিলোঁ আপোনালোকে সকলোৱে চিনি পায়েই মই নতুনকৈ চিনাকি কৰাই দিয়াৰ একো দৰকাৰ নাই তথাপিও ভাবিলোঁ ঘৰলৈ আহিছোঁ যদি আপোনালোককো দেখুৱাই দিওঁ এইখনেই শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহী আৰু ইয়াৰ লগতে আছে এটা ৰাস মন্দিৰ আপোনালোকক দেখুৱাই দিছোঁ ৰ'ব এইটোৱে হৈছে ৰাস মন্দিৰ ইয়াতে কমিটি ভাওনাৰ ৰাস এইবোৰ পালন কৰা হয় আৰু এইখন হৈছে চন্দ্ৰপুৰখন আপোনালোকেতো চিনি পায়েই সকলো আৰু ইয়াত যে ষ্টুডেণ্টবোৰ ৰৈ আছে আগতে আমিও এনেকৈয়ে ৰৈ আছিলোঁ গাড়ীৰ কাৰণে ঘৰত যাবলৈ আৰু এইখনেই হৈছে চৰাইবাহী গাৰ্লছ স্কুলখন মই ইয়াতে হাই ছেকেণ্ডেৰী পাছ কৰিছিলোঁ তাৰ পৰাই এতিয়া তাতে আগতে গাৰ্লছ কলেজ স্কুল আছিলে কিন্তু বৰ্তমান ল'ৰাও পঢ়ে তাতে ল'ৰা ছোৱালী মানে দুইটাই পঢ়া হ'ল আৰু আহি আছোঁ এতিয়া মিকিৰ ভেটাই পাইছোঁহি আপোনালোকক দেখুৱাইছোঁ পৰিৱেশটো আশা কৰোঁ আপোনালোকে পৰিৱেশটো চাই ভাল পাব এইগৰাকী হৈছে মোৰ সৰু আইতা মানে মোৰ সৰু ককাৰ পত্নী হয় সৰু আইতা আৰু এতিয়া ঘৰ পাইছোঁহি এয়া ঘৰ পালোহি আমাৰ ঘৰটো দেখুৱাই দিছোঁ আপোনালোকক সেইটো গোঁসাই ঘৰ এইটো ভঁৰাল ঘৰ আৰু এইটো আমাৰ ঘৰটো আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু মাও স্কুলৰ পৰা আহি পাইছেহে মাও স্কুলৰ পৰা আহি ঘৰ সোমাইছে আমিও তেনেকুৱাতে ঘৰ পাইছোঁহি চাই থাকক আপোনালোকেও এইটো হৈছে মোৰ ভাইটিটো কৈছিলোঁ যে কুৰুক্ষেত্ৰ যাব সি একদম পূৰা পেকিং কৰি ৰেডি ওলাই আছে আৰু যাবই হৈছে আৰু এইগৰাকী হৈছে মোৰ আইতা এই আইতাগৰাকী মোৰ বহুত বেছি মৰমৰ ককা ঢুকাই থাকিলে ককা ঢুকুৱা 3 বছৰেই হৈছেহি আৰু এতিয়া আমি চাহ খাই লওঁ চাহৰ লগত আছে এইগৰাকী মোৰ মা হয় দেই আৰু এইফালে ভাইটি যাব টাইম হৈছে যিহেতু সি ভাত খাই আছে আৰু আমাক চাহ দিছে চাহৰ লগত আছে গজা চিংৰা নিমকি আৰু মিঠাই আমি খাই লওঁ
আৰু এইজন হৈছে আমাৰ ঘৰৰ ককাই। তেওঁ আমি জন্ম হোৱাৰ পৰা যেতিয়াৰ পৰা আমি জনা হৈছোঁ তেওঁক আমাৰ ঘৰতেই দেখিছোঁ। তেওঁ ককাৰ লগতেই থাকে। তেওঁকো চাহ দি লৈছোঁ, চাহ খাই আছে তেখেতেও। আৰু এইটো হৈছে আমাৰ ঘৰৰ কুকুৰটো। আগতে আমাৰ ঘৰত বহুত কুকুৰ আছিলে, কিন্তু এটা এটাকৈ চব মৰি থাকিলে, ইয়ে বাচি গ'ল আৰু। তো ইয়ে থাকে আৰু আমাৰ ঘৰতেই ধুনীয়াকৈ। ইয়াকো খাবলৈ দি দিছোঁ, সিও খাই আছে। আপোনালোককো দেখুৱাই আছে, আপোনালোকে চাই যাব। আৰু এইফালে ল'ৰাটোৱে পূৰা চব মুকলি পাইছে যে সি খেলিব পাই বহুত বেছি হেপী হৈছে। ইফালে তাক দমকলটো মাৰিব লাগে আৰু কুকুৰটোকো জোকাই আছে। আৰু এইজোপা হৈছে মৌচম্বী গছ, লাগিছে আৰু কিন্তু খাবলৈ হোৱা নাই। আৰু সি পূৰা দুষ্ট কৰি আছে, চবফালে মুকলি পায়। আৰু এইফালে ভাইটিৰো যাবৰ সময় হৈছে, তাক নিবলৈ আচাৰ্যজন আহিছে। বৰঙাবাৰীৰে পুতুল আচাৰ্য বুলি কয়। তেওঁ মোক আগতে টিউশ্যন লৈছিলে আৰু মোৰ ভাইটিকো টিউশ্যন লৈছিলে আৰু পঢ়াইছিলোঁ স্কুলত। চাই থাকক আপোনালোকেও। সি যাবলৈ ৰেডি হ'ল, এতিয়া সেৱা কৰিছে গোঁসাই ঘৰত আৰু মাহঁতক আইতাহঁতক। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে সি ছাকচেছ হৈ আহে খেলত। আৰু সি ইয়াৰ আগৰবাৰত অসম ভিত্তিক হৈ যোৰহাটত খেলিছিলে, তাতো ভাল ফলেই পাই আহিছে, গ'ল্ড মেডেল পাইছিলে। সেইবাবে সি এতিয়া নেশ্যনেল হৈ কুৰুক্ষেত্ৰত খেলিব যাব। আৰু আপোনালোকৰ পৰা অলপ আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকে আশীৰ্বাদ কৰিব যাতে সি জীৱনত আগুৱাই যাব পাৰে আৰু যাতে ছাকচেছ হ'ব পাৰে। এতিয়া মিষ্টাৰে ভাইটি আৰু আচাৰ্যক থৈ আহিব মৰিগাঁৱত। আৰু মৰিগাঁৱৰ পৰা তেওঁলোক ট্ৰেভেলাৰত গুৱাহাটী যাব। তাৰপাছত গুৱাহাটীৰ পৰা কুৰুক্ষেত্ৰ ট্ৰেইনত গুচি যাব। 19 তাৰিখে আছে তেহেঁতৰ খেল। আপোনালোকে আশীৰ্বাদ কৰিব সকলোৱে। আৰু ভাইটি গ'ল। ভাইটি যোৱাৰ পাছত আমি গোটেইকেইজনীয়ে আড্ডা মাৰি আছোঁ ইয়াতে। আৰু এফালে ল'ৰাটোক আকৌ মোমায়েকৰ চাইকেলখন লাগে দেই, সেইটো কাৰণে মায়ে কৈছে মই চাইকেলখন লুকুৱাই আহোঁ, তই অলপ তাক ধৰচোন। আৰু এইফালে ভাত বনাবও টাইম হ'ল। মোৰ ল'ৰাই আদা ৰচুন খুন্দিব পৰা হ'ল দেই, আপোনালোকে চাওক। খুন্দি আছে ধুনীয়াকৈ আৰু সি। আৰু ভাত খাবলৈ টাইম হ'লহি। মই ভাত খোৱা দেৰিয়ে হ'ল, প্ৰায় 3:30 মানেই বাজিলে। ভাত, চব্জি, দাইল, মাংস, চাটনি আৰু চালাড তেনেকেই আছিলে, তেনেকেই খাই দিলোঁ। আৰু প্ৰথমে মিষ্টাৰ আৰু মাক দি লৈছোঁ খাবলৈ। তাৰপাছত আইতায়ো খাই আছে। আইতা আচলতে ওপৰত নাখায়, আইতা তলতেই খায়। আমিও তলতেই খাওঁ, কিন্তু ওপৰতো খাওঁ বাৰু। আৰু আইতা, মা আৰু হাজবেণ্ডৰ খাই হৈ গ'ল। এতিয়া মা আৰু মই খাই লওঁ। আইতা হাই বুলি কৈ দিয়া, হাই বুলি এনেকৈ কৈ দিয়া। কোৱাচোন, মোৰ নাতিৰ ভিডিঅ'বোৰ চাব বুলি কোৱা। মোৰ নাতিৰ ভিডিঅ'বোৰ চাব বুলি কোৱা। মোৰ নাতিৰ ভিডিঅ' চাব দে। আচলতে আইতাৰ আগৰ দাঁতকেইটা নাইকিয়া হ'ল যে কথাবোৰ মানে স্পষ্টকৈ ক'ব নোৱাৰে। আৰু এইফালে দাদা বৌহঁত সিদিনা যে দেখুৱাই দিছিলোঁ, মোৰ জেঠাই জেঠুৰ ল'ৰা আৰু বোৱাৰী, তেওঁলোকো আহিছে আমাৰ ঘৰত। তেওঁলোকে পূৰা কথা পাতি আছে আমাৰ লগত, পূৰা আড্ডা দি আছোঁ আৰু গোটেইবিলাকে মিলি। আৰু ইহঁত দুইটাই পূৰা দুষ্ট কৰি আছে। এখন গাড়ীৰ লগতে দুইটাই কাজিয়া লাগি আছে, আকৌ মৰমো কৰে বহুত। আৰু সেই গতিকে মায়ে সিহঁত দুইটাক উলিয়াই আনিলে এবাৰ। আৰু এইফালে দুইটাই দৌৰিছে দেখিছেনে, সিফালে হাঁহ এজনী দেখিছে যে, দুইটাই পূৰা হাঁহজনী ধৰাত পূৰা দৌৰি আছে।
অ আইতা বহি আছা হা আৰু এইটো হৈছে আমাৰ বৰমাৰ ঘৰটো এইগৰাকী মোৰ বৰমা তেওঁ ওচৰৰে কাৰোবাৰ ঘৰত গৈছিলে প্ৰসাদ আনিছে আমাক মাতিছে যে প্ৰসাদ খাহিয়া মাতিছে এইটো তেওঁলোকৰ ঘৰটো আৰু তাতে থিয় হৈ আমি আকৌ গোটেইকেইজনী আকৌ আড্ডা দিয়াত লাগি গ'লোঁ প্ৰসাদ খাই চাই থাকক আপোনালোকেও প্ৰসাদ খাই বৈ ঘৰলৈ গুচি আহিলোঁ তাৰপাছত চাহ একাপ খাই আমি 5:30 মানেই হ'লহি গুচি আহিলোঁ আৰু ছোৱালীৰ জীৱনটো চাওকচোন কেনেকুৱা যিখন ঘৰৰ জীয়ৰী হয় সেইখন ঘৰৰেই আকৌ আলহী হৈ যাব লগাত পৰে আৰু বিশেষ দীঘলীয়া নকৰোঁ ভিডিঅ'টি আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে যদি ভিডিঅ'টি চাই ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই বাই বাই ভাবিব তহঁতে সেইটোকে কৈ থাক দে